অ ৰেখা ৰেখা তই ইমান ধুনীয়া হৈ আহিছে দেখোন আজি এই কালি যে কথাটো যে ফোনত কৈছিলো আহিছে বচোন যাওঁ মই ওলাই বেংগলৈও যাম বুলি ভাবিছিলো এনেকেই বতৰটো ইমান ধুনীয়া হৈ আছে বৌ এনেকে যাওঁ বল জলদি আমি পালেহি চাগে ইমান ফূৰ্তি লাগি আছে তই সঁচাকে লগ ধৰিবলৈ যাওঁ আকৌ সিয়ে সদায় ফোন কৰি কৈ থাকে কৈছে ভেলেণ্টাইন ডে দিনাখন লগ ধৰিম বুলি আকৌ আজি সেইটো কাৰণে একে ধুনীয়াকৈ ষ্টাইল কৰি আহিছোঁ ভাল লাগিছেনে দেখিবলৈ ভালেই লাগিছে মোবাইলটো নানিলোঁ হেৰি যে ইমান ধনী ল'ৰাটো মুখাগত সি ইমান অকণমানি মোবাইলটো কেনেকৈ উলিয়াম তোৰ মোবাইলটো দিবিচোন আৰু তই কেনেকৈ গম পাবি আকৌ ক'ত পাইছে সি কৈছে নহয় একেবাৰে মই বোলে হেৰি গোটেই কি কয় যে এযোৰ এই আৰ্মি চাৰ্মিবোৰে যে পিন্ধে যে কাপোৰ যে সেই তেনেকুৱা নিচিনা এযোৰ পিন্ধি আহিম আৰু পিঠিতে বোলে ৰঙা বেগ এটা লৈ আহিম আৰু মাতটো শুনি পাইছে নহয় ইমান হেণ্ডচাম সেই যে তোৰ মোবাইলটো দেচোন মই ফোন এটা মাৰোঁ তইনো এতিয়া আজিলৈকেনো তাইক নাচালিয়ে নে একেবাৰে আৰু মোবাইলটো মোৰ মোবাইলেই নাই মা মোবাইলটোৰ পৰাহে পাতোঁ অকণমানি মোবাইল মোৰ মোবাইলটো কেতিয়াবাই ভাঙিলে এটা লৈ দিছিলে সেইটো ছেকেণ্ড হেণ্ডহে আছিলে বেয়া হৈ থাকিলে বেয়াটো আহে তেতিয়া ই নাহে তাৰ মই মাতটো শুনিছোঁ ইমান ধুনীয়া আকৌ আৰু এতিয়া ইমান ধুনীয়া ধুনীয়া কথা কয় নহয় বৰ মৰম লগা ল'ৰাটো নহয় এতিয়া বহুত ধুনীয়া হ'ব আৰু যে ধেৰ ধনী একেবাৰে যি ধুনীয়া ধুনীয়া এটা মোবাইলৰ কথা থাকিলে এটা মোবাইলত আকৌ ফোনো আহি থাকে মই মোবাইলত ধেৰ কথা কয় দে বৰ ধনীটো তই এতিয়া নাভাবিবি দে একেবাৰে এই নহয় বহুত ধুনীয়া আৰু হেৰি যে মই মানে ভিডিঅ' কল কৰি নাই চোৱা মাতটোতে ইমান ধুনীয়া আৰু ন সেইটো কাৰণে হ'ব দেখা যাব তেতিয়াহ'লে কেনেকৈনো আহে নাম্বাৰটো ফোন এটা কৰি লওঁ ৰ দেই হেল্ল' ক'ত পালাহি পালাহি এই ঘাইগাঁও যে ঘাইগাঁৱতে নামিবা দেই ঘাইগাঁও অকণমান আগলৈ নামি হনুমান মন্দিৰ এটা আছে তাতে তাৰ ওচৰতে ৰাস্তা এটা আছে সেইপিনে আলি আলি আহিব আমি বগৰী গছজোপা তলতে বহি থাকিম মই হেৰি লগৰ ছোৱালী এজনীৰ লগত আছোঁ এইটো আহা তেন্তে আমি দুইজনীয়ে নীলা কাপোৰ পিন্ধি আছোঁ আৰু আকৌ হেৰি যে মই তোমাক চিনি নাপাম নহয় এই ঢেৰ ল'ৰা আহি থাকিব এইপিনে হেৰি কৰিবা নাইবা আমি বহি থাকিম তুমি আহি লৈ পেলাই ৰজি বুলি ক'লেই মই গম পাই যাম আৰু মোৰ মানে তুমিয়ে আহিছা বুলি হ'ব দিয়া বৰ ভাল লাগিছে দেই মই অকণ ষ্টাইল কৰি থাকোঁ চাগে আজি মনটো বৰ ভাল ন আৰু একে বেগ লৈ আহিম বুলি কৈছে যে ঢেৰ বস্তু লৈ আহিম বোলে বহুত ধনী নহয় ঢেৰ বস্তু আনিব এইকণতে বহি থাকোঁ নেকি ন নে সেইজোপা ওচৰলৈ যাওঁ এই ইমান দূৰলৈ নাযাওঁ এইডোখৰতে বহিব তাক কলি নহয় আহি যাব মাথাইতে বহি থাকিম বুলি তাক কৈছোৱে নহয় সি আহিলে গম পাই যাম গম পাবি ল'ৰা আহি আছে জান তই চাচোন চা এইটো নহয় দেই ইমান ধুনীয়া ল'ৰাটো এইটোৰ লগত মিলাইছনে সেইটো হ'বই নোৱাৰে সি বহুত ধুনীয়াকৈ আহিব তই চাবিচোন দেখিলে তই পগলা হৈ যাবি যদি হয়ে সেইটো নহয় সেইটো নহয় হ'ব দে দেখা যাব কৈছিলে না দেখোন এজোপা বগৰী তলত কোনজোপা বগৰী তলত আছে ক'ত আছে ব'লা বৰ ধুনীয়া ধুনীয়া দুজনী আছে এই দুজনী ব'লা ঠিক আছে বৰ ভাল লাগিছে চচমা যে ফুলপাহ উলিয়াই লওঁ বৰ ভাল লাগিছে দেই উলিয়াই লওঁ তাৰ নাম ৰজি নহয় জানো মাতটো কি হৈ যায় জানো তাই আকৌ কি বুলি ভাবিব কথা পাতিলে দেখোন ভালে ওলাও এতিয়া কি হ'ল কৃষ্ণ প্ৰভু মাতটো ভাল কৰিবা ভালেই হৈছে তাই বৰ
ইমান বেয়াটো দেখিবলৈ কেনেকৈ আহিছে চা ৰঙা বেগ এটা লৈ পেলাই ল'ৰা এটা দেখোন আহি আছে দেখোন এটা কেনেকৈ আহিছে চাচোন এইটো নহয় যা এইটো নহয় দেই এইটো নহয় হৈ যা ৰঙা বেগ লৈ আহিম তই ইমান চিন্তা কৰিব নালাগে সি আহি লৈ পেলাই চিধা মোক ক'ব ৰজি বুলি যেতিয়া ক'ব তই গম পাই যাবি সেইটো ৰ'বা আহি লওক চাম নহয় বহি বহি পোহৰটো বিষাই গৈছে ওপৰলৈকে সি আহি পালেহিয়ে নহয় ফোন কৰোঁতে ঘাইগাঁও পালেহি বুলি কৈছে এতিয়া পাবহি আৰু ভণ্টি ৰজি কোনজনী ৰজি এইজনী চাচোন আহি পালেহি নহয় এইটো চিনিহে নাপায় মই ৰাহুল হা ৰাহুল I love you ৰজি পানী এখন দিয়কচোন পানী এখন দিয়ক ৰজি 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 এটাকে দেখিলে ভয় খালে নহয় মোৰ এইটো মুদ্ৰা ৰজি ৰজি ৰজি